সাংস্কৃতিক অভিধান প্ৰস্তুতিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত 3 দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেমিনাৰ ডিফু বুকাজান পথ চলাচল হল কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ নিগমৰ বাছ কাৰ্যবাহী মাধুৰ্য ঢেকিয়াল ফুকনে মুকলি কৰিলে পৰিষদৰ নিগমৰ এই বাছ সেৱা মেঘালয় বিধানসভাৰ নিৰ্বাচনত কাৰ্বি আংলঙৰ ভোটাৰক অংশগ্ৰহণ জিলা প্ৰশাসনৰ হস্তক্ষেপৰ দাবী তুলি কেএছএ মুখ্য শাখা স্মাৰক পত্ৰ প্ৰদান জিলা উপায়ুক্ত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ সাংস্কৃতিক অভিধান প্ৰস্তুতিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত 3 দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেমিনাৰ অনুষ্ঠিত কৰা হয় সাংস্কৃতিক অভিধান প্ৰস্তুতিৰ বাবে 19 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা হয় এই সেমিনাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত জনগোষ্ঠীয় ভাষা শিক্ষাৰ বাবে সমহীয়া সাৰ্টিফিকেট কোৰ্স দিয়া ব্যৱস্থা কৰা হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেমিনাৰ প্ৰথম দিনা কাৰ্যসূচী উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিয়েক্টৰ প্ৰফেসৰ হৰিপ্ৰসাদ শৰ্মাই এই সেমিনাৰ বিশেষ অতিথি হিচাপে প্ৰফেসৰ সত্যানন্দ নাৰায়ণ গোস্বামী সন্মানীয় অতিথি হিচাপে প্ৰফেসৰ জ্যোতিপ্ৰসাদ তামুলে অংশগ্ৰহণ কৰে তিনিদিনীয়া এই সেমিনাৰ কাৰ্বি লাম্মেট আমেৰ উপৰিও ডিমাছা তিৱা মিচিং আৰু ৰাভা সাহিত্য সভাৰ সম্পাদক সভাপতিসকলে যোগদান কৰে কাৰ্বি লাম্মেট আমেৰ হৈ সভাপতি সুৰেন কামছা সাধাৰণ সম্পাদক সুৰেন কামছা কাৰ্যকৰী সদস্য বনচাম কাঠাৰে অংশগ্ৰহণ কৰে আনহাতে কাৰ্বি লাম্মেট আমেৰ সম্পাদক কামসিং হানছে কাৰ্যবাহী সদস্য বনচাম কাঠাৰে সাংস্কৃতিক অভিধান প্ৰস্তুতি সম্পৰ্কে অনুষ্ঠিত সেমিনাৰ সফল ব্যক্ত হিচাপে যোগদান কৰে ঠিক তেনেকৈ তিৱা ভাষাৰ বাবে ভদ্ৰ আমচি ৰাভা ভাষাৰ বাবে অনুপম ৰাভা ডিমাছা ভাষাৰ বাবে সূৰ্য থাউচেন বহিম চন্দ্ৰ লাংথাছাই সফল ব্যক্ত হিচাপে সেমিনাৰত উপস্থিত থাকে বুকাজান ডিফু পথৰ আজিৰ পৰা প্ৰথমবাৰৰ বাবে চলাচল হল কাৰ্বি সাহিত্য শাখিত পৰিষদৰ নিগমৰ বাছ কাৰ্বি সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে আজি মুকলি কৰিলে পৰিষদৰ নিগমৰ এই বাছ সেৱা বুকাজান চহৰৰ পৰা ডিফু চহৰৰ পথত আজিৰে পৰা দেখা যাব কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ নিগমৰ বাছ পৰিষদ নিগমৰ পৰা প্ৰথমবাৰৰ বাবে আগবঢ়োৱা এই বাছ সেৱা মুকলি কৰিলে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে আৰু এই বাছ সেৱা মুকলি অনুষ্ঠানত বুকাজান বিধায়ক ডাক্তৰ নুমল মুমিন পৰিষদৰ দেওপানী সমষ্টিৰ জনপ্ৰতিনিধি মুকুট মহন্ত বুকাজান ৰাইজ উপস্থিত থাকে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ অহা 27 ফেব্ৰুৱাৰী মেঘালয় বিধানসভাৰ নিৰ্বাচন সুবুৰীয়া ৰাজ্যৰ নিৰ্বাচনত চাবলৈ গলে বিশেষ একো বাবে তাৎপৰ্য নাই যেন লাগিলেও কাৰ্বি আংলঙৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তৱৰ্তী এলেকাৰ বহু লোক গোপনে হৈছে মেঘালয়ৰ ভোটাৰ সৰ্বজন বিদিত যে যোৱা কেইবছৰৰ পৰা ৰাজ্য তথা জিলা পৰিষদ চৰকাৰ উদাসীনতাৰ সুযোগ লৈ চৰকাৰীভাৱে সা সুবিধা দিয়াৰ নামত মেঘালয় চৰকাৰে কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাৰ ৰাজ্যৰ নিজৰ ফলীয়া কৰিবলৈ প্ৰায় সক্ষম হোৱা পৰিলক্ষিত হৈছে সেয়েহে মেঘালয় সন্মুখত বিধানসভা নিৰ্বাচনত যাতে সীমান্তৱৰ্তী এলেকাৰ ৰাজ্যৰ মেঘালয় নিৰ্বাচনত অংশগ্ৰহণ নকৰে তাৰ বাবে প্ৰশাসন হস্তক্ষেপ কামনা কৰি আজি কেএছএ পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে উল্লেখ্য মেঘালয় ৰিভয় জিলা সীমান্তৱৰ্তী এলেকা কাৰ্বি আংলং পৰিষদীয় সিংথং সমষ্টিৰ একাংশ এলেকাত গাড়ীয়ে গাড়ীয়ে মেঘালয় মানুহ আহি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ৰাজ্য তথা জিলা পৰিষদৰ চৰকাৰ এই এলেকাসমূহৰ উন্নয়নৰ ক্ষেত্ৰত যিমানে গুৰুত্ব নিদিয়াকৈ থাকিব সিমানে সীমান্তৱৰ্তী ৰাইজে সুবিধা দিয়াৰ নামত কাৰ্বি আংলং ভূমিত মেঘালয়ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা ফান্দি সফল হ'ব সেয়েহে অনাগত মেঘালয় বিধানসভাৰ নিৰ্বাচনত সীমান্তৱৰ্তী এলেকাৰ ৰাইজ যাতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী মোতায়েন কৰি হ'লেও বাধা প্ৰদান কৰাৰ বাবে কেএছ এই স্মাৰক পত্ৰৰ যোগে দাবী তোলা জিলা উপায়ুক্তৰ ওচৰত ইয়াৰ উপৰিও এই স্মাৰক পত্ৰ কেইবাটাও প্ৰতিলিপি কৰি মুখ্য কাৰ্যবাহী সদস্য বিধায়ক জিলা আৰক্ষী অধীক্ষক হাতত প্ৰদান কৰে একোটাকৈ প্ৰতিলিপি আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেঘালয় নিৰ্বাচনত বিজেপি প্ৰাৰ্থী বিজয়ী কৰি তুলিবলৈ কেইবাটাও নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কৰিছে ৰাজনৈতিকভাৱে অসম চৰকাৰৰ হতে উপৰুৱাকৈ ভাল দেখুৱাই আমাৰ পাকঘৰৰ গোপনে হিন্দী খান্দি আছে মেঘালয় চৰকাৰে খবৰ নাই ৰাজ্য চৰকাৰৰ ৰাজ্য প্ৰশাসন তথা জিলা প্ৰশাসন আৰু কাৰ্বি সাহিত্য শাখিত পৰিষদৰ চৰকাৰ হামৰেনৰ পৰা স্পেচিয়েল ৰিপৰ্ট কাট নিউজ
হাঞ্জালাংছৰ কেচিএছ ইউনিটৰ উদ্যোগত হাঞ্জালাংছৰ তিনিআলিৰ সমীপত অনুষ্ঠিত কৰে এখন গুৰুত্বপূৰ্ণ সভা অলপতে সাংস্কৃতিক ক্ষেত্ৰত টাৰাংছত অনুষ্ঠিত ৪৬তম কাৰ্বি যুৱ মহোৎসৱত মিছ KYF সুন্দৰী প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত মিষ্টাৰ বলিভিডাৰ প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত আৰু কেং ডং ডাং কেডাম প্ৰতিযোগিতাত দ্বিতীয় স্থান প্ৰাপ্ত যুৱক যুৱতীসকলক আজি আনুষ্ঠানিকভাৱে জনোৱা হয় উষ্ম আদৰণি ৪৬তম কাৰ্বি যুৱ মহোৎসৱত অনুষ্ঠিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত হাঞ্জালাংছৰ যুৱক যুৱতীয়ে দখল কৰিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে আনন্দিত হৈছে বৃহত্তৰ হাঞ্জালাংছবাসী ৰাইজ হাঞ্জালাংছৰ কেচিএছ ইউনিট আৰু হাঞ্জালাংছৰ হিংচং ক্লাবৰ যুটীয়া উদ্যোগত হাঞ্জালাংছৰ তিনিআলিত আজি অনুষ্ঠিত এখন সভাত আনুষ্ঠানিকভাৱে অঞ্চলটোলৈ সুখ্যাত কঢ়িয়াই অনা যুৱক যুৱতীসকলক আনুষ্ঠানিকভাৱে জনোৱা হয় সম্বৰ্ধনা মিছ KYF সুন্দৰী প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ প্ৰাপ্তি হুনমিলি টিচুপি বডি বিল্ডাৰ প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্তি হেমাৰী ইংটি কেং ডং ডাং প্ৰতিযোগিতাত দ্বিতীয় স্থান প্ৰাপ্তি ৱেৰাং টেৰাঙক জনোৱা হয় এই সম্বৰ্ধনা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাপ নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিবাৰ টাটা টিস্কন SD ৰিবাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিবাৰে বনোৱা হয় এক্সট্ৰা সেফ Kaziranga English Academy future flourishes here. An English medium co-educational fully residential 10+12 school affiliated to CBSE New Delhi. Admission open for classes 3 to 9 for the session 2018 and 19 for class 11 from April 2018. Opposite ISPT Garchuk Guwahati 781035 Assam. For more details, you can log on to www.kazirangaenglishacademy.org or you can also email at the given address. Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া
আজিৰ পৰা জিৰিকেণ্ডেঙত আৰম্ভ জিৰিকেণ্ডেং অসমীয়া মাধ্যম হাইস্কুল ছাত্ৰ ছাত্ৰীসকলৰ বাৰ্ষিক খেল ধেমালি জিৰিকেণ্ডেং হাইস্কুলৰ প্ৰধান শিক্ষক জ্যোতিষ হানছে উদ্যোগত অনুষ্ঠিত এই খেল ধেমালি অনুষ্ঠানত আজিৰ পৰা 22 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা হ'ব পৰিষদীয় 9 নং আমৰেং সমষ্টিৰ অন্তৰ্গত এই জিৰিকেণ্ডেং হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাৰ্ষিক খেল ধেমালি আন বাৰৰ দৰে এবাৰো ভালদৰে সম্পন্ন হোৱা আশা কৰিছে স্কুলৰ প্ৰধান শিক্ষকে এই বাৰ্ষিক খেল ধেমালি কাৰ্যসূচীৰ প্ৰথম দিনা উন্মোচিত সভাত আমৰেং পৰিষদীয় সমষ্টিৰ ভিডিচি অধ্যক্ষ লুকাছ মিলিকে মুখ্য অতিথি হিচাপে যোগদান কৰাৰ উপৰিও চাৰ্চিন মোজাৰ সভাপতি ধনী গ্ৰেট ফাংছো কাৰাৰ জিৰিকেণ্ডেং শাখাৰ সভাপতি হেমাৰী টেৰাং প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে উল্লেখ্য বিগত 2015 চনত প্ৰতিষ্ঠা কৰা স্কুলখনৰ বৰ্তমান আছে শতাধিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক আছে 14 গৰাকী বৰ্তমান স্কুলখনৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ মধুৰ কলমেৰে মুখ্য শিক্ষানুষ্ঠানৰ 2017 ৰ বাবে অনুষ্ঠিত হয় এই খেল ধেমালি বিভিন্ন খেল ধেমালিত ছাত্ৰ ছাত্ৰীসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণৰ মন কৰিবলগীয়া জিৰিকেণ্ডেঙৰ পৰা স্পেচিয়েল ৰিপৰ্ট গাঁও নিউজ পশ্চিম কাৰ্বি আংলং বৈঠালংছৰ চেৰিডিহুন আকলামৰ আজি দিনৰ 2 বজাত হেলিকপ্টাৰে আকাশমাৰ্গেৰে আহি উপস্থিত হয় ডনাৰ সচিব নবীন বাৰ্মাৰ পশ্চিম কাৰ্বি আংলং জিলাত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত ফুল ল'বলৈ উপস্থিত হয় ডনাৰ সচিব গৰাকী পশ্চিম কাৰ্বি আংলং বৈঠালংছৰ চেৰিডিহুন আকলামত আজি দিনৰ 2 বজাত হেলিকপ্টাৰে আকাশমাৰ্গেৰে আহি উপস্থিত হয় ডনাৰ সচিব নবীন বাৰ্মাৰ পশ্চিম কাৰ্বি আংলং জিলাত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত ভূ ল'বলৈ উপস্থিত হয় ডনাৰ সচিব গৰাকীক বিভাগীয় বিষয়া কৰ্মীসকলে উষ্ম আদৰণি জনায় বিষয়া কৰ্মীসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱা সচিব বাৰ্মাই আজিলৈ পুনৰ হেলিকপ্টাৰে উৰা মাৰে নমাটি মণ্ডল কংগ্ৰেছৰ অধীনত পাৰখোৱা আজি অনুষ্ঠিত হয় কংগ্ৰেছ কৰ্মী সভা নমাটি মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত এই সভাত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ বীৰেন সিং ইংতি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক টেৰণ আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপিয়ে যোগদান কৰে নমাটি মণ্ডলত কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত এই সভাত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ বীৰেন সিং ইংতি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক টেৰণ আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপিয়ে যোগদান কৰে সভাত অনাগত সাংসদ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা ল'বলগীয়া ভূমিকাৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ 2 পাৰ্বত্য জিলাৰ বাবে একমাত্ৰ ডিফু লোকসভাৰ আসন কংগ্ৰেছ প্ৰাৰ্থীক বিজয়ৰ বাবে কংগ্ৰেছ কৰ্মীসকলৰ পালন কৰিবলগীয়া দায়িত্বসমূহৰ ওপৰত আলোচনা বিলোচনা কৰা হয় ডিফুৰ বিশিষ্ট আৰু সৰবৰাহী ব্যক্তি ৰেঞ্চিং টেৰণ আৰু নাই ৰেঞ্চিং টেৰণ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ কৰ্মচাৰী যদিও তেওঁ কাস্কম নামৰ সংগঠনত যোগদান কৰি কেইদিনমান কাৰ্যনিৰ্বাহ কৰাৰ পিছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে ডিফুৰ বিশিষ্ট আৰু সৰবৰাহী ব্যক্তি ৰেঞ্চিং টেৰাং আৰু নাই ৰেঞ্চিং টেৰাং কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কৰ্মচাৰী যদিও তেওঁ কাস্কম নামৰ সংগঠনত যোগদান কৰি কেইদিনমান কাৰ্যনিৰ্বাহ কৰাৰ পিছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত প্ৰতিদ্বন্দ্বিতা কৰে নিৰ্বাচনত পৰাজয় মুখে দেখে টেৰাঙে প্ৰাৰ্থী হিচাপে সফল নহ'লেও এগৰাকী ব্যক্তি হিচাপে তেওঁ বহুতৰে আছিল প্ৰিয়ভাজন 1952 চনৰ 22 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা টেৰাং মৃত্যুৰ সময়ত বয়স আছিল তেওঁৰ 66 বছৰ 21 ফেব্ৰুৱাৰীৰ দিনা ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ডিফু চহৰতে শোকৰ ছাপ পৰিছে আজি প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ